বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবেনে যে মহে আমাক কিয় কামুৰে? আপুনি জানেনে যে পৃথিৱীত এনেকুৱা এডোখৰ ঠাই আছে য'ত ভেকুলীৰ যুঁজ খোৱা হয়? আজিৰ ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু আমেজিং তথ্যৰ বিষয়ে কথা পাতিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ এই আসাম মিটেক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। নাম্বাৰ 5, বন্ধুসকল, আমি যেতিয়া সাগৰৰ কাষত ফুৰিব যাওঁ তেতিয়া নিশ্চয় সাগৰত এবাৰ সাঁতুৰিব মন যায়, নহয় জানো? আৰু যদি সাগৰত সাঁতোৰো তেন্তে ভাগৰ লাগে আৰু পানী খাব মন যায়। কিন্তু আমি সাগৰৰ পানী খাব নোৱাৰোঁ, কাৰণ সাগৰৰ পানীত অধিক পৰিমাণত নিমখ থাকে। আৰু সেই নিমখীয়া পানী যদি আমি খাওঁ তেন্তে আমাৰ বেমাৰ হোৱাৰ চান্স থাকে, কাৰণ আমাৰ কিডনীয়ে সেই নিমখীয়া পানীটো ফিল্টাৰ কৰিব নোৱাৰে। কিন্তু মেকুৰীয়ে সেই নিমখীয়া সাগৰৰ পানী খাব পাৰে, কাৰণ মেকুৰী কিডনীয়ে সেই নিমখীয়া পানীখিনি ফিল্টাৰ কৰিব পাৰে। নাম্বাৰ 4, KFC নামটো শুনিলে নিশ্চয় KFC সেই স্পাইচি চিকেন উইংছৰ বাস্কেটটোৰ কথাই মনত পৰে। কিন্তু KFC অৰ্থাৎ কেণ্টাকি ফ্ৰাইড চিকেন কোম্পানীটোৱে অকল চিকেন উইংছ আৰু বাৰ্গাৰে বিক্ৰী নকৰে। এই KFC কোম্পানীটোৱে ফোনো লঞ্চ কৰিছে। চাইনাত KFC অপেন হোৱাৰ 3 বছৰ এনিভাৰ্চাৰীত হুৱাই কোম্পানীৰ লগত কোলেবৰেট কৰি KFCয়ে ফোনো লঞ্চ কৰিছে। নাম্বাৰ 3, পেৰিছৰ আইফিল টাৱাৰ 7টা পৃথিৱীৰ আচৰিত বস্তুৰ ভিতৰত এটা, নহয় জানো? আৰু এই আইফিল টাৱাৰটো সম্পূৰ্ণ আইৰনেৰে বনোৱা হৈছে। কিন্তু আপুনি জানেনে যে এই আইফিল টাৱাৰটোৰ দীৰ্ঘতা সদায় একেই নাথাকে? বন্ধুসকল, ঠাণ্ডা দিনৰ বদলি গৰম দিনত থাৰ্মেল এক্সপেনশ্যনৰ কাৰণে আইফিল টাৱাৰ দীৰ্ঘতা 6 ইঞ্চমান বাঢ়ি যায়। কাৰণ আপুনি নিশ্চয় জানে যে গৰম পালে আইৰণ এক্সপেণ্ড হয়, গতিকে আইফিল টাৱাৰৰ দীৰ্ঘতা সদায় একেই নাথাকে। নাম্বাৰ 2, ভেকুলী অৰ্থাৎ ফ্ৰগটো দেখিলে আমাৰ ঘিণ লাগে, নহয় জানো? কিন্তু পৃথিৱীৰ কিছু ঠাইত ভেকুলীৰ মাংসও খোৱা হয়। এইটো স্বাভাৱিক। হয়তো আপোনালোকে কোনোবাই ভেকুলীৰ মাংস নিশ্চয় খাই পাইছে। কিন্তু পৃথিৱীত এনেকুৱা এডোখৰ ঠাই আছে য'ত ভেকুলীৰ যুঁজ খোৱা হয়। পেৰু নামৰ ঠাইডোখৰত ভেকুলী মিক্সাৰ দি তাৰ যুঁজ খোৱা হয়। আৰু আচৰিত কথা যে পেৰুত এই যুঁজটো বহুত মানুহে খাই ভাল পায়। আৰু এই যুঁজটো বহুতো বেমাৰৰ কাৰণে ভাল বুলিও কোৱা হয়। এইটো এনিমা বা এষ্টেমা এইবোৰ বেমাৰৰ কাৰণে ভাল বুলি কোৱা হয়। আপুনি এইটো ট্ৰাই কৰিব বিচাৰেনে? মোক কমেণ্ট বক্সত জনাম। নাম্বাৰ 1, বন্ধুসকল, গৰম দিন আহিলে মাত্ৰ মহে কামুৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে, নহয় জানো? কিন্তু আপুনি জানেনে যে মহে মানুহক কিয় কামুৰে? এতিয়া চাওক, মহে আচলতে ফুল, ফল এইবোৰৰ ৰস খাই জীয়াই থাকে। মহৰ মুখ্য খাদ্য মানুহৰ তেজ নহয়। আচলতে মানুহৰ শৰীৰৰ তেজত এটা প্ৰটিন থাকে, যিটো মাইকী মহৰ কণীৰ উৎপাদনৰ কাৰণে বহুত প্ৰয়োজনীয়। আৰু আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ যে O ব্লাড গ্ৰুপৰ মানুহক মহে বেছিকৈ কামুৰে। O ব্লাড গ্ৰুপত মহক লগা এই প্ৰটিনটো বেছিকৈ থাকে, সেইকাৰণে মহে সেইবোৰ মানুহক কামুৰে। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।